You know you make me wanna kick my heels up and... Hello. Oh, hello. কি কৰিছা? শুই আছিলো। কোৱাচোন কেলে মন গ'লে? মই তোমাৰ টোপনিহে ভাঙিলো নেকি? নাই বাবা, কোৱা জলদি কোৱা। মই তোমাক হোৱাটছআপত বস্তু এটা দিছো চোৱাচোন। কি কোৱা যাব? ৰ'বা মই চাইছো। হেল্ল' কেনেকুৱা লাগিছে মোক একদম অলপ কইনা কইনা লাগিছে। নহয় মানে আজি কি মনত পৰিলে এইবিলাক যে একদম সাজি কাচি একেবাৰে মানে মোক বেয়া লাগিছে। একদম কইনাৰ দৰে লাগিছে। এই কথা এটা ভাবিছো জানা। কি ভাবিছা আকৌ এতিয়া? কৰোণাও পাইছে দেখিছাই ন কি হৈ আছে। আহা আমি বিয়াখনকে পাতি লওঁ। কি কৈছা? গৰমত মানে এনেই মাথাটো গৰম হৈ আছে, এনেই টেমাটো গৰম হ'ল নি বাৰু তোমাৰ? কি তুমি মোক মাথা গৰম বুলিহে ক'লা? আৰে নাই হোৱা দিয়া, তোমাৰ টেমা গৰম নাই হোৱা, মোৰে টেমা গৰম হৈছে হ'ল। নহ'ব নহয় মানে কি কথাবিলাক কৈ আছা বাৰু তুমি এনেই মোক লৈ যোৱাহি তুমি ইয়াৰ পৰা সোনকালে, নিবই লাগিব। আৰে কি লৈ যোৱা বুলি ক'লে লৈ আহিবগে পাৰিম নেকি মই? নাজানো মই, মোক লৈ যোৱাহি। পাগল হ'লা নি বাৰু? ঘৰত খেদাব দুইটাকে। মা দেউতাক কি ক'ব লাগে কোৱা, জলদি কোৱা, মোক লৈ যোৱাহি। হৰি ভকতে মৌ কেনেকে আনো বাৰু মই এতিয়া কওঁনো কেনেকে? ক'তো মৰিব নালাগে, যোৱা কোৱাগৈ। যদি নিনিয়া নহয় চাবা আকৌ মই কাটিয়ে দিলো নহয়। এনেই মাথাটো গৰম হৈ আছে আৰু এজনীয়ে মাথাটো গৰম কৰিছে। মই এতিয়া ঘৰত কেনেকে কওঁ বাৰু? কিবা এটা হ'লেও কেনে ময়ে ফচিব লাগিব। হে ভগৱান। A few moments later. হেল্ল' ফোনটো কেলে কাটি দিলা? তুমি মোক নিবা নে মই মৰিম? তোমাৰ আজি কি উকালে বাৰু এইবিলাক কনা ননা? তোমাকে আনিমহে, ৰবাচোন দুদিনমান। মানে পাগল কৰিহে এইবাৰ মোক। তুমিয়েচোন কোৱা তুমি মোৰ বাবে পাগল বুলি। আৰে সেইবিলাক বেলেগ কথা সেইবিলাক কিনেই মানে তুমি মোক কিনেহে কোৱা। সেইবিলাক মই আজিহে গম পালো তুমি এনেকুৱা বুলি। তুমি আচলতে মোক ভালেই নোপোৱা। আৰে পাওঁ তোমাকে ভাল পাওঁ। ভাল পোৱা যদি নিয়াহি মোক, কাইলৈ আৰু মোক নোপোৱা। আৰে পাওঁ। হেল্ল' 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 আকৌ কাটিলে কেলা। A few moments later. কি কোৱা যায়? এজনী নানিলেও এতিয়া কেলা মৰি থাকিম বুলি কৈছে। মাকে কৈছে হে ভগৱান শক্তি দে মোক। ঐ মা! এই ভৰিবোৰ টানিলেই নহয় চাহনি মৰাব। কেলে বা চিঞৰিছে এতিয়া? কিমান এটা পকত জুয়ে যোগান দি উঠিব লাগিব। কি কাৰণে চিঞৰি আছিলি হা? কিমান তহঁতৰ পকত যোগান দি থাকিম? একো যোগান ধৰিব নালাগে, কথা এটা ক'বলৈ আছিলে সেইকাৰণে মাতিছিলো। কি কথা আছে সোনকালে কোৱা। হেৰি মানে কথাটো এনেকুৱা ধৰণৰ মানে কথাটো হ'ল এতিয়া কি মানে সেই মানে কৈ আছে জলদি ক কি ক'বলৈ আছে। হেৰি মানে আপুনিও ধৰকচোন বুঢ়ী হৈ আহিছে এতিয়া আৰু কামবোৰচোন কৰিব নোৱাৰা হৈছে জানেইচোন আৰু এজনী মাইকী মানুহ যদি ঘৰত মানে দৰকাৰ হৈছিলে এনেই আৰু আজি মোক কি দুখ লাগিলে। কিবা নহয় কিবা এটা আছে। নাল মে কুছ কালা হে। কি হ'ল একো নকলে যে? ইমান যদি দুখ দেখিব নোৱাৰ নহয়, কাম কৰা মানুহজনী আনি দিবি। বাপে পইচাই নদিব। নহয় আজিকালি এইবিলাক কাম কৰা মানুহ লগত বিশ্বাস কৰিব নোৱাৰি। অলপ বেলেগ কিবা ভাবিছো আৰু মোৰো দিয়কচোন বয়সটো বাঢ়ি আহিছে মানে। বেলেগ মানে তোৰ বিয়া পতা ধান্দা।
আপোনাৰ কথা চিন্তা কৰিহে মই কথাটো ভাবিছোঁ। এইটোকে আকবলৈ আছিলে যদি আগেই কোৱা নাছিলি কেলে? মাজতে যে এগালমান গাই আছিলি। ৰহ বাপেৰক মাতিছো ৰহ, তোৰ উৎপাত হৈছে বিয়া পতা। এই নীলা কিয় তাক ক'বলৈ হেৰি শুনিছেনে? চবৰ পৰা মানে শান্তি নাই। চাদা অকণমান খাবলৈও শান্তি নিদিয়ে গৰু চবে। কি কাৰণে জানো মাতি থাকে। A few moments later. কি হ'ল? কি কাৰণে হালা লগাই আছে? হা? এইফালে হওক, এইফালে চাওক সি পুত্ৰ বিয়া পাতিবলৈ মন। ধ্যান দিছে নাই? কি? বিয়া পাতিবলৈ সাজু মানে তই? সাজু মানে কি আৰু মা কাম চাম কৰিবলৈ অলপ সুবিধাও হ'ব। সেই বুলি ভাবিয়ে বিয়াখনকে পাতোঁ বুলি ভাবিছোঁ আৰু। বাৰু বিয়া পাতিম বুলি ল'লে সিদ্ধান্ত ল'লিয়ে, তেনেহ'লে আৰু ছোৱালী এজনী চোৱাহে কথা। নে কি কোৱা? এইবিলাক মই চাই থাকিবলৈ নাই। ক'ত ছোৱালী চাই কি চাই থাকো মই চাবলৈ নাই। হেৰি এইটো কি কয়, আপোনালোকে ছোৱালী মানে চাই পিনি ইমান কষ্ট কৰি থাকিব নালাগে। মানে মই অলৰেডি চাই থৈছোঁ মই। চালা তখনে মৰে তই চব ৰেডি হৈ থৈছ। আনিবই লাগিছিল আকৌ তেনেহ'লে। আমাৰ খুৰা কি প্ৰয়োজন? এনেই মাথাটো গৰম কৰিছ যে। নহয় মানে মই সুধি লোৱাটো ভাল হ'ব বুলি ভাবি। চাওঁ ছোৱালীজনী চাওঁ। ফটো নেলাগে নেকি, অনাৰ পাছতে চাই ল'ব। আনাই মোবাইলটো এইফালে। এইজনী চাওঁ দেখা চাওঁ। ৰ'বহি এইজনীয়ে নেকি? এইজনী ক'ৰবাত দেখা লাগিছে। দেখা লাগিছে মানে এইজনী চোন বিনোদৰ যে। হা? বিনোদৰ জীয়েক? নাই। বিনোদৰ জীয়েকৰ লগত তোৰ বিয়া নহ'ব। ৱা কি হ'ল আকৌ? বেলেগ ছোৱালী চা। বিনোদৰ জীয়েকৰ লগত তোৰ বিয়া কেতিয়াও নহয়। ৱা কি তাৰ বাইকৰ পাছফালে উঠিবই, তই আকৌ সেইজনীহে পালিগে। নহ'ব, লাষ্ট সিদ্ধান্ত মোৰ। এটা কথা কৈছোঁ শুনি ল। কি? যদি সঁচাকে তহঁতৰ মাজত ভাল পোৱা আছে, বিয়া পাতিম বুলি ভাবিছ, মাৰে বিয়া পাতিব নালাগে বুলিহে কৈছে। পলুৱাই আনিব নালাগে বুলি তই কোৱা নাই। লৈ আনগে যা। বাকী মই আছোঁ দে, টেনশ্যন নল'বি। অলপ খালি প্ৰথমতে ধুমধাম কৰিম আৰু মাক দেখা। It's the motherfucking Eagle.